নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই এডুকেশ্যনত তোমালোকৰ এইটো যে তোমালোকৰ লং কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন আজি সকলোবিলাক আলোচনা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমতে সামাজিক পৰিৱৰ্তনৰ কাৰকবোৰৰ বিষয়ে চমুকৈ লিখা। তোমালোকৰ এনেধৰণৰ কুৱেশ্যন তোমালোকৰ লং টাইপ কুৱেশ্যন আহিব পাৰে। তোমালোকে এনেধৰণৰ কুৱেশ্যনবিলাক ভালদৰে চাবা। আৰু যদি মোৰ ইউটিউব চেনেলটোত তোমালোকে যদি নতুনকৈ আহিছা, প্লিজ তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। প্ৰথমতে জৈৱিক কাৰক। সামাজিক পৰিৱৰ্তনে জৈৱিক কাৰকৰ ওপৰত বিভিন্ন ধৰণৰ সৃষ্টি কৰে, সম্বন্ধ এটা সৃষ্টি কৰে। জৈৱিক কাৰক বুলি ক'লে মানুহৰ মাজত থকা জন্মৰ হাৰ, মৃত্যুৰ হাৰ এইবিলাকৰ কথা বুজা যায়। জৈৱিক হৈছে জনসংখ্যা সম্বন্ধ বিজ্ঞানকে জৈৱিক কাৰক বুলি কোৱা হয়। তোমালোকে জৈৱিক কাৰক বুলি ক'লে সেইটো বুজিবা। তাৰপাছত ভৌতিক কাৰক। সামাজিক পৰিৱৰ্তনে ভৌতিক কাৰকৰ ওপৰত প্ৰভাৱ অপৰিসীম। ভৌতিক কাৰক বুলি ক'লে যেনে জলবায়ু, মাটিৰ গুণাগুণ, নদ নদী এইবিলাক হৈছে ভৌতিক কাৰক। সামাজিক পৰিৱৰ্তনে এই ভৌতিক কাৰকৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তাৰপাছত সামাজিক পৰিৱৰ্তনে সাংস্কৃতিক কাৰকৰ ওপৰতো সম্বন্ধ ৰক্ষা কৰে। সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ ৰীতি নীতি, উৎসৱ পাৰ্বণ, ধৰ্মীয় বিশ্বাস আদিবিলাক হৈছে সাংস্কৃতিক কাৰক। সাংস্কৃতিৰ ওপৰত সামাজিক পৰিৱৰ্তনে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। তাৰপাছত প্ৰযুক্তি কাৰক। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশৰ জীৱন ধাৰণৰ শৈলীৰ পৰিৱৰ্তনৰ সাধন কৰে। সামাজিক পৰিৱৰ্তনে প্ৰযুক্তি কাৰকৰ ওপৰত এক বিশদভাৱে গুৰুত্ব আৰোপ কৰি বৰ্তমান সমাজখনক আকৌ এটা উন্নত দিশত আগবঢ়াই নিবলৈ চেষ্টা কৰিছে বা এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে বুলি তোমালোকে এইখিনি কথা লিখিলেই হ'ল। তাৰপাছত তোমালোকৰ প্ৰতিটো প্ৰশ্নৰে তোমালোকে উদাহৰণবিলাক চাবা। যদি তোমালোকৰ মনত থাকে তোমালোকে উদাহৰণবিলাক চাবা। তাৰপাছত সামাজিক পৰিৱৰ্তনৰ লাষ্ট কাৰকটো হৈছে অৰ্থনৈতিক কাৰক। বিভিন্ন সমাজৰ মতে অৰ্থনৈতিকভাৱে সামাজিক পৰিৱৰ্তন গুৰুত্ব আৰোপ কৰে। অৰ্থনৈতিকভাৱে তোমালোকে হয়তো গমেই পোৱা যায় ইকনমিকেল ছিষ্টেম। ইকনমিকেল ফেক্টৰৰ ক্ষেত্ৰত তোমালোকৰ সামাজিক পৰিৱৰ্তন কিদৰে গুৰুত্ব আৰোপ কৰে সেই বিষয়ে তোমালোকক যদি লিখিব দিয়ে তোমালোকে এইখিনি লিখিব লাগিব। সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে কেনেধৰণৰ প্ৰভাৱ সৃষ্টি কৰে এনেধৰণৰ কুৱেশ্যন আহিব পাৰে যদি তোমালোকৰ পেপাৰখন টাফ হয়। যেতিয়া পেপাৰখন তোমালোকৰ টান হয় তেতিয়া তোমালোকৰ এনেদৰে আহিব। তথাপিও তোমালোকে গোটেইখিনি যিহেতু চাবা তোমালোকে এনেদৰেও তোমালোকে যাতে প্ৰিপাৰেশ্যন কৰা, যাতে কোনো এটা প্ৰশ্ন যাতে তোমালোকৰ এডুকেশ্যনত যাতে ৰৈ নাযায়। সেয়ে মই তোমালোকৰ A to Z গোটেইখিনি কুৱেশ্যন মই আলোচনা কৰিছোঁ। তাৰ মাজত কেনেধৰণৰ কুৱেশ্যন বা 1 মাৰ্কৰ কুৱেশ্যন হয় সেই বিষয়ে মই আলোচনা কৰিছোঁ। আৰু যিহেতু তোমালোকৰ সামাজিক পৰিৱৰ্তন 5টা কাৰক লিখিব দিছে বা 5টা কাৰক লিখিব লাগে, মই 6টা-7টা কাৰকৰ বিষয়ে দিছোঁ। কাৰণ তোমালোকৰ যদি কোনোবা এটা কাৰকৰ বিষয়ে টান লাগে আন এটা কাৰক তোমালোকে লিখিব পাৰিবা। 6 নম্বৰ কাৰকটো হৈছে মনোৰঞ্জন মনোবৈজ্ঞানিক কাৰক। মনোৰঞ্জন বুলি কোৱা হয়। মনোবৈজ্ঞানিক হৈছে মানুহৰ মাজত থকা চিন্তাভাৱ ক্ষমতাকে সামাজিক পৰিৱৰ্তন সৃষ্টি কৰে। তাৰপিছত শৈক্ষিক কাৰক। সামাজিক পৰিৱৰ্তনে শিক্ষাৰ ক্ষেত্ৰত এক বিশদভাৱে গুৰুত্ব আৰোপ কৰে। মানুহক শিক্ষা প্ৰদান কৰি কেনেদৰে উন্নত সামাজিকৰণ সৃষ্টি কৰিব পাৰি সেই বিষয়ে তেওঁলোকে গুৰুত্ব আৰোপ কৰে। তাৰপাছত আদৰ্শগত কাৰক। সামাজিক পৰিৱৰ্তনে ব্যক্তি এজনক আদৰ্শৱান কেনেদৰে কৰিব পাৰে, হিন্দু, বৌদ্ধ আদিসকলক কেনেদৰে নিজৰ স্বাধীনতা প্ৰদান কৰি আদৰ্শগত সৃষ্টি কৰে সেই বিষয়ে আছে। তোমালোকে গোটেইখিনি চাবা A to Z। তাৰপাছত সামাজিক কাৰক। সামাজিক কাৰকে সমাজৰ সমস্যাসমূহ যেনে জাতি প্ৰথা, সাম্প্ৰদায়িকতা, বেশ্যবৃত্তি, নিবনুৱা সমস্যা, ভিক্ষাবৃত্তি, যৌতুক প্ৰথা, অস্পৃশ্যতা, অন্ধবিশ্বাস আদি এনেধৰণৰ দ্বন্দ্বৰ সৃষ্টি কৰে। এই সমস্যাসমূহ পৰিৱৰ্তন সূচনা কৰাত প্ৰধান কাৰক ভূমিকা লাভ কৰে। তাৰপাছত সামাজিক পৰিৱৰ্তনে পৰিবেশ কাৰকৰ ওপৰতো এক বিশদভাৱে সৃষ্টি কৰে। তোমালোকৰ এইখিনি চাবা গোটেইটো। তাৰপাছত আন এটা কুৱেশ্যনলৈ আহিলোঁ। সামাজিক পৰিৱৰ্তনৰ প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিত্ব হ'ব লাগে। প্ৰতিহিত কৰা কাৰকসমূহ প্ৰতিনিধিত্ব দিয়ে, কেতিয়াবা প্ৰতিহত বুলিও দিয়ে। তোমালোকে যিকোনো ধৰণৰ কুৱেশ্যনটো আহিব পাৰে, সেই কুৱেশ্যনটোক লৈ মেটাৰ নকৰে। এনচাৰটো তোমালোকে ভালদৰে A to Z গোটেইখিনি চাবা। কাৰণ তোমালোকৰ কুৱেশ্যনটো হয়তো পেটাৰ্ণটো বদলিও যাব পাৰে। এনেদৰে দিব পাৰে যে তোমালোক
সামাজিক পৰিৱৰ্তন প্ৰতিহত কৰা কাৰকবোৰৰ বিষয়ে লিখা। এনেদৰে আছে, তোমালোকক ইয়াত এনেদৰে দিব পাৰে সামাজিক পৰিৱৰ্তনৰ কাৰকসমূহৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। তেতিয়া তোমালোকে এইটোৱে এনচাৰে হ'ব, কাৰণ তোমালোকৰ কুৱেশ্যন বেছি নাই। তথাপিও মানে তোমালোকক এনেদৰে যদি তোমালোকক বেলেগভাৱে কুৱেশ্যনবিলাক দিয়ে, তেনেহ'লে তোমালোকৰ ক্ষেত্ৰত পেপাৰখন টান হোৱা বুলি ক'বা। সেই ক্ষেত্ৰত তোমালোকে এনেদৰেও তোমালোকে যাতে কুৱেশ্যনবিলাকো চোৱা, কাৰণ তোমালোকৰ যেনেধৰণে আজিকালি কুৱেশ্যনবিলাক আহে, তোমালোকৰ বহুত ধৰণৰ প্ৰিপাৰেশ্যন কৰিব লগা হৈছে। প্ৰতিটো কুৱেশ্যনে তোমালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেণ্ট হয় বুলি ক'ব পাৰি, কাৰণ প্ৰতিটো কুৱেশ্যনে তোমালোকৰ বাবে পৰীক্ষাৰ বাবে আহিব পাৰে। সামাজিক পৰিৱৰ্তনৰ বিভিন্ন ধৰণৰ কাৰক আহিব পাৰে বা বিভিন্ন ধৰণৰ বৈশিষ্ট্যৰ বিষয়ে আহিব পাৰে। তোমালোকে সেয়ে মই যিখিনি ভিডিঅ'টোৰ জৰিয়তে দিছোঁ, তাৰোপৰি তোমালোকে যাতে আৰু অলপ চোৱা আৰু ভিডিঅ'টোত থকা প্ৰশ্নবিলাকো তোমালোকে চাবা। এইটো এটা কমন কুৱেশ্যন হয়, শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ মাজত সম্বন্ধ। অৰ্থাৎ শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ মাজত কেনেধৰণৰ সম্বন্ধ আছে। এই কুৱেশ্যনটোত আকৌ এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আৰু এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ মাজত সম্বন্ধ লিখা এই কুৱেশ্যনটো তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে কমনটো হয়ে। তাৰে লগত আকৌ এটা কুৱেশ্যন এড কৰা হৈছে, সেইটো কুৱেশ্যনো তোমালোকৰ ফাইনেল এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। শিক্ষা অবিহনে আমাৰ সমাজখন আগুৱাই যাব নোৱাৰে, অৰ্থাৎ শিক্ষা অবিহনে কোনো এখন সমাজ আগুৱাই যাব নোৱাৰে। শিক্ষাৰ দ্বাৰা আমি সমাজখনক আগুৱাই নিয়াত সহায় কৰিব পাৰোঁ। অৰ্থাৎ শিক্ষা সামাজিক পৰিৱৰ্তনৰ তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত দিয়া আছে সামাজিক পৰিৱৰ্তনৰ এক আহিলা স্বৰূপে শিক্ষা, অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ এক উৎপাদন স্বৰূপে শিক্ষা, সামাজিক পৰিৱৰ্তনৰ এক প্ৰতিফলন স্বৰূপে শিক্ষা, অৰ্থাৎ শিক্ষাৰ এই তিনিটা কাৰকৰ ওপৰত বিশেষ শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ এইবিলাক কেইটা সম্বন্ধৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। মই যে আকৌ এটা তোমালোকক কৈছিলোঁ যে সামাজিক আকৌ এটা কুৱেশ্যন ইয়াত এড হৈ আছে। সেই কুৱেশ্যনটো হৈছে সামাজিক পৰিৱৰ্তনৰ এক আহিলা স্বৰূপে শিক্ষা। এইটো কুৱেশ্যন তোমালোকৰ কমন তোমালোকৰ এই কুৱেশ্যনটো আহিব পাৰে, সামাজিক পৰিৱৰ্তনৰ এক আহিলা স্বৰূপে শিক্ষা। উত্তৰটো বৰ্ণনা কৰা তোমালোকৰ এনেদৰে আহিব পাৰে। সেয়ে তোমালোকে এই কুৱেশ্যনটো তোমালোকে মাষ্ট বি ভালদৰে চাবা, আৰু শেষৰ প্ৰথম বস্তুটোতো চাবাই তোমালোকে, এইটো প্ৰশ্ন তোমালোকে যাতে মাষ্ট বি ভালদৰে চোৱা। প্ৰথমতে জ্ঞান প্ৰদান, অৰ্থাৎ সামাজিক পৰিৱৰ্তন শিক্ষা আমি প্ৰদান কৰিবলৈ হ'লে প্ৰথমতে জ্ঞান প্ৰদান কৰিব লাগিব। শিক্ষাৰ যোগেদি মানুহৰ মাজত সামাজিক পৰিৱৰ্তনৰ সাধনত বিভিন্ন জ্ঞান প্ৰদান কৰিব পাৰি। এজন শিক্ষিত মানুহে জাতীয়তাবোধৰ ভাৱ অতি সহজে বিকশিত কৰিব পাৰি। মানুহৰ মনোভাৱৰ পৰিৱৰ্তন, অৰ্থাৎ মানুহৰ মনোভাৱৰ পৰিৱৰ্তনৰ সাধনত শিক্ষা সহায় কৰে। অৰ্থাৎ শিক্ষাই সৰু পৰিয়ালৰ আদৰ্শ সৃষ্টি কৰে, জাতি ধৰ্মীয় অস্তিত্ব, নিৰপেক্ষতা আদি ক্ষেত্ৰত মনোভাৱৰ পৰিৱৰ্তন সাধন কৰে। মানুহৰ মনোভাৱৰ পৰিৱৰ্তনে অৰ্থাৎ সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস আঁতৰাই সমাজৰ পৰিৱৰ্তন সাধনৰ সূচনা কৰে। অৰ্থাৎ মানুহৰ মনোভাৱৰ ক্ষেত্ৰত এইবিলাকৰ পৰিৱৰ্তন সৃষ্টি কৰে। তোমালোকৰ ইয়াত সহজ ভাষাত দিয়া আছে, তোমালোকে সহজভাৱে তোমালোকে মুখস্থ কৰিবা। যিখিনি তোমালোকৰ সহজ বুলি ভাবা সেইখিনি তোমালোকে যাতে ভালদৰে মুখস্থ কৰিবা। তাৰ পাছত সামাজিক পৰিৱৰ্তনৰ বিভিন্ন ধৰণৰ শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ সম্বন্ধৰ ওপৰত বিভিন্ন ধৰণৰ কথা আছে। তোমালোকক যিখিনি লাগে মই সেইখিনি তোমালোকক দিছোঁ, কাৰণ আৰু যিখিনি লাগে সেইখিনিতো মই দিবই লাগিব। সেই ভিডিঅ'টো বহুত লং হৈছে, মই গোটেইখিনি তোমালোকক গোটেইখিনি কৈ গৈছোঁ, আৰু বুজাবলৈ বেছি সময়ো নাই। তথাপিও মই যিখিনি পাৰোঁ তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ, বা যিখিনি তোমালোকৰ পৰীক্ষাৰ বাবে লাগতিয়াল হয় সেইখিনি মই তোমালোকক গোটেইখিনি দিছোঁ, বা যিখিনি তোমালোকৰ পৰীক্ষাৰ বাবে কিছুমান কমন কুৱেশ্যন হয় বা সেনেধৰণৰ কুৱেশ্যন আহিব পাৰে, সম্ভাৱনা থাকে, সেনেধৰণৰ কুৱেশ্যনৰ বিষয়েও মই আলোচনা কৰিছোঁ। সেয়ে গোটেইখিনি তোমালোকে যাতে কুৱেশ্যন এনচাৰ ভিডিঅ'টো যাতে ভালদৰে চোৱা, কাৰণ ভিডিঅ'টোত বহুত ধৰণৰ কুৱেশ্যন এনচাৰ মই দিয়া হৈছে, যিটো তোমালোকৰ ফাইনেল এক্সামত কমন হ'ব পাৰে বা কমন
হিচাপে তোমালোকৰ সেইটো কুৱেশ্যন আহিব পাৰে, তেতিয়া তোমালোকে হয়তো ক'বা যে এনেধৰণৰ কুৱেশ্যন আহিছে, মই দিয়া কুৱেশ্যনবিলাক আহিছে। তোমালোকৰ তেতিয়া ভালো লাগিব বা মোৰো ভাল লাগিব যে মই দিয়া কমন কুৱেশ্যনবিলাক তোমালোকৰ পৰীক্ষাত আহিছে। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো হৈছে সামাজিক পৰিৱৰ্তনৰ শিক্ষকৰ ভূমিকা। এইটো কুৱেশ্যন ইমান এটা কমনো নহয়, তথাপিও মই এইটো কুৱেশ্যন অপশ্যনেল হিচাপে দিব পাৰে। কেতিয়াবা পেপাৰত এইটো অপশ্যনেল হিচাপে দিয়ে বা কেতিয়াবা নিদিব পাৰে এইটো অপশ্যনেল হিচাপে। তথাপিও সামাজিক পৰিৱৰ্তনৰ শিক্ষকৰ ভূমিকা তোমালোকে অলপ চাই থবা, মানে যিখিনি তোমালোকে মানে এইটো ইয়াত মানে বিশেষ ডিটেইলছভাৱে চাব নালাগে। ইয়াত মানে কথাসমূহ চাবা, অৰ্থাৎ সামাজিক পৰিৱৰ্তনৰ বিশ্বাস, পৰিৱেশৰ সৈতে পৰামৰ্শ দিয়া আদি বিভিন্ন ধৰণৰ কাৰিকৰীৰ ওপৰত ই গুৰুত্বপূৰ্ণ লাভ কৰিছে। এইটো তোমালোকে মাছবি যদি তোমালোকে ভাবা যদি পৰীক্ষাৰ কাৰণে বেছি পঢ়িব লগা আছে, তেনেহ'লে এইটো কুৱেশ্যন তোমালোকে নাচালেও হ'ব। কিন্তু সামাজিক পৰিৱৰ্তনৰ এক আহিলা স্বৰূপে শিক্ষা, সেই কুৱেশ্যনটো তোমালোকে মাছবি তোমালোকে সকলোৱে চাবা বুলি আশা ৰাখিলোঁ। সেয়েহে তোমালোকে এনেধৰণৰ কুৱেশ্যনবিলাক ভালদৰে চাবা। মই ভিডিঅ'টো বহুত লং হিচাপে দিছোঁ, কাৰণ বহুতে কৈছে যে লং হিচাপে ভিডিঅ'বিলাক দিব লাগে, সেয়ে লং হিচাপে দিছোঁ যাতে তোমালোকে বুজি পোৱা আৰু কুৱেশ্যনবিলাক তোমালোকে যাতে ধৰিব পাৰা। নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ ইয়াত থকা সংস্কৃত আৰু সভ্যতাৰ মাজত পাৰ্থক্য। এইটো এটা তোমালোকৰ কমন কুৱেশ্যন হয়। তোমালোকে এইটো কুৱেশ্যনো তোমালোকে মাছবি তাৰমানে ভালদৰে চাবা। সংস্কৃত আৰু সভ্যতাৰ মাজত কিছুমান পাৰ্থক্য আছে। সভ্যতাৰ জোখ-মাখৰ নিৰ্দিষ্ট মানদণ্ড আছে, কিন্তু সংস্কৃতি নাই। অৰ্থাৎ সভ্যতাৰ নিৰ্দিষ্ট জোখ-মাখৰ মানদণ্ড আছে, কিন্তু সংস্কৃতি নাই। সভ্যতা একক পৰিমাণৰ, সভ্যতাৰ জোখ-মাখৰ নিৰ্দিষ্ট মানদণ্ড আছে, কিন্তু সংস্কৃতি নাই। এইটো উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে ইয়াত উদাহৰণ আছে ট্ৰেক্টৰ এখন হাতৰ নাঙলতকৈ উন্নত। সভ্যতা সদায় আগবাঢ়ি আছে, কিন্তু সংস্কৃতি নহয়। অৰ্থাৎ সভ্যতা সদায় আগবাঢ়ি থাকে, কিন্তু সংস্কৃতি কোনো মুহূৰ্তত আগবাঢ়িব নোৱাৰে। তাৰ পাছত সভ্যতা ধাৰাবাহিকভাৱে বিচ্ছিন্ন নাথাকিলে সভ্যতা সদায় আগবাঢ়ি যায়, কিন্তু সংস্কৃতি সদায় আগবাঢ়ি যোৱা নহয়। অৰ্থাৎ যি সংস্কৃতি আছে সেই সংস্কৃতিয়ে আছে, কিন্তু সংস্কৃতি কোনো ক্ষেত্ৰত আগবাঢ়ি যাব পৰা নাই। সেই ক্ষেত্ৰত ক'ব গৈছে সংস্কৃতিৰ তুলনাত সভ্যতা অধিক যোগাযোগ কৰিব পাৰে। অৰ্থাৎ সংস্কৃতিৰ তুলনাত সভ্যতাসমূহ যোগাযোগ ব্যৱস্থাত অধিক গুৰুত্বপূৰ্ণ লাভ কৰে। অৰ্থাৎ সভ্যতা উৎপাদনসমূহ সকলোৰে বাবে মুকলি, অৰ্থাৎ অতি সহজে বেছি কষ্ট নকৰাকৈ কৰিব পাৰি, বা সভ্যতা উৎপাদনসমূহ সকলোৰে বাবে মুকলি, কিন্তু সংস্কৃতিৰ উৎপাদনসমূহ কিছুমান লোকৰ বাবে যোগান কৰিব পাৰে। অৰ্থাৎ সংস্কৃতিসমূহ কিছুমান ক্ষেত্ৰতে, অৰ্থাৎ আমি যদি নাচোকে কিছুমান ব্যক্তিৰ ক্ষেত্ৰতে নাচিব পাৰে, কিন্তু সভ্যতা সকলোৰে বাবে মুকলি থাকে। কিন্তু সাংস্কৃতিক উৎপাদনসমূহ কিছুমান লোকৰ ক্ষেত্ৰত, অৰ্থাৎ সমমান লোকৰ বাবে যোগাযোগ কৰিব পৰা এক ব্যৱস্থাপনা। তোমালোকৰ গোটেইখিনি মানে A to Z মই বুজাব পাৰিছোঁনে নাজানো, তথাপিও যিখিনি পাৰোঁ মই মানে A to Z গোটেইখিনি বুজাব চেষ্টা কৰিছোঁ। সভ্যতা সতি আৰু পৰিৱৰ্তন নোহোৱাকৈ ধৰালৈ লোৱা, কিন্তু সংস্কৃতি নহয়। অৰ্থাৎ সভ্যতা সতি সৃষ্টি কৰাই আদি সৃষ্টি নকৰে। বস্তুগত সাংস্কৃতিক আৰু অবস্তুগত সংস্কৃতিৰ মাজত পাৰ্থক্য লিখা। তোমালোকৰ পাঠ্যক্ৰমত বিভিন্ন ধৰণৰ পাৰ্থক্য আছে। সেই পাৰ্থক্যবিলাক মই তোমালোকক গোটেইবিলাক কমন বুলিয়ে কৈছোঁ, কাৰণ পাৰ্থক্য তোমালোকৰ আহিবই। বস্তুগত সংস্কৃতি আৰু অবস্তুগত সংস্কৃতিৰ মাজত পাৰ্থক্য যেতিয়া লিখিব দিয়ে, যদি তোমালোকৰ বেছি নম্বৰ থাকে তেতিয়া তোমালোকে অলপ ডিটেইলছ লিখিব লাগিব। বস্তুগত সংস্কৃতি আৰু অবস্তুগত সংস্কৃতি মানে তাৰপাছত এনেদৰে লিখিবা। বস্তুগত সংস্কৃতিৰ মানৱসৃষ্ট ভৌতিক বস্তুবোৰকে বুজায়। অবস্তুগত সংস্কৃতিয়ে মানুহে সৃষ্টি কৰা অভৌতিক ধাৰণাকে বুজায়। বস্তুগত সংস্কৃতিৰ সুনিৰ্দিষ্ট আৰু স্পৰ্শ প্ৰকৃতি, অবস্তুগত সংস্কৃতিৰ বিমূৰ্ত আৰু অস্পৰ্শ প্ৰকৃতি। গোটেইখিনি চাব বুলি আশা ৰাখিলোঁ। যদি ভিডিঅ'টো ভাল হৈছে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা।